মেঘালয় চৰকাৰে ভালেওতো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকেতো এইবোৰটো চেক কৰিব লাগে কিন্তু তেওঁলোকক ফ্ৰী হেণ্ড দিয়া হৈছে আৰু বিশেষকৈ কাৰ্বি আংলঙৰ মাটিত গছ কাটি তেওঁলোকে মেঘালয়ত লৈ যায় গতিকে ইয়াত গভৰ্ণমেণ্টো জড়িত আছে কণ্ডাক্ট চাংমাৰ জড়িত আছে স্মাগলাৰৰ লগত মই এইটো সাংসদ হিচাপে আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু মৃত যি বিদ্যা সিং লেখে বাৰে বাৰে কৈছিল যে তেওঁলোকে ইয়াত যথেষ্ট পৰিমাণৰ তেওঁলোকৰ পৰ্যাপ্ত আৰক্ষী নাই আৰু ভাল হাথিয়াৰ তেওঁলোকে নাই তেওঁলোকক যুদ্ধ কৰিবলৈ কাউন্সিলক বাৰে বাৰে তেওঁলোকে প্ৰেছ মিট দি আবেদন কৰাৰ পিছতো একো ব্যৱস্থা নোলোৱাৰ কাৰণে আজি এই ঘটনা সংঘটিত হ'ল বুলি একাংশই ক'ব বিচাৰে আপুনি কি কয় এইটো ব্যৱস্থা নোলোৱা কথাটো নহয় ব্যৱস্থাটো লৈছে আৰু আমিতো এনেকুৱা ভবা নাই যে গাছ চুৰি কৰাসকলে যে এনে মানে জঘন্য কাণ্ড যে তেওঁলোকে কৰিব এইটোতো আমিতো ভবাই নাই কোনেওতো নাভাবে চিভিল ছ'চাইটিৰ মানুহে কেতিয়াও নাভাবে এইটো নহয় জানো তাৰ চোৰাংবিলাকে এতিয়া হাতত যিটো আছে লেথেল বিপন সেই লৈ পেলাই এইটো আমাৰ বিদ্যা সিং লেখেক হত্যা কৰা হৈছে নহয় জানো গতিকে আগন্তুক দিনবোৰত যি হ'ল ঘটনা এতিয়া অলপ আগতে আমাৰ কাৰ্বি আংলং চিফ ডক্টৰ মহাশয় অহা 2 দিনৰ ভিতৰত DC ৰিজাৰ্ভেশ্যন ইয়াত যাতে ভালকৈ প্ৰটেকশ্যন হয় আৰু এইবাৰ প্ৰটেকশ্যনটো আমি টেম্পৰেৰীৰ কাৰণে নহয় পাৰ্মানেণ্টৰ কাৰণে আমি এই ব্যৱস্থাটো হাতত মেঘালয় CMে কৈছে বিউটি স্থাপন কৰিব মেঘালয় নহয় তেওঁলোকৰ মাটিত কৰক আমাৰ আপত্তি নাই কিন্তু অসমৰ বা কাৰ্বি আংলং মাটিত স্থাপন কৰিব নোৱাৰে অকল এইটো কাউন্সিলৰ দায়িত্ব নহয় কাৰ্বি আংলং বাসিন্দাসকলৰ দায়িত্ব আছে সকলোৱে উঠি আহিব লাগিব বৰ্ডাৰ অঞ্চলত মেঘালয় যি ধৰণে আগ্ৰাসনৰ মনোভাৱ লৈ ডেভেলপমেণ্ট কাম কৰিছে কিন্তু আমাৰ অট'নমাছ কাউন্সিলৰ পৰা তেনেকুৱা ডেভেলপমেণ্ট ইয়াত হোৱা নাই নহয় যিটো ৰাস্তা আমি আহিছোঁ এইটো আচলতে মেঘালয় গভৰ্ণমেণ্টৰ ৰাস্তা নহয় NEC ডনাৰ পৰা হৈছে গতিকে মই অলপ আগতে সুধিছোঁ মুকৈলুমৰ পৰা জেৰিকেণ্ডেংলৈকে 16 কিলোমিটাৰ আছে গতিকে মই দিল্লীত গৈ আছোঁ 7 তাৰিখে মই ডনাৰ মিনিষ্ট্ৰীত গৈ আৰু 16 কিলোমিটাৰ মই ৰাস্তা বিচাৰিম আৰু জেৰিকেণ্ডেংটো খেৰুনিলৈকেতো আছামবালা এইটো টেণ্ডাৰটো কিবা ক্ল'জ কৰা হৈ গ'ল এতিয়া টেণ্ডাৰ অ'পেন কৰাৰ লগে লগে কাম আৰম্ভ হ'ব গতিকে যিটো 16 কিলোমিটাৰ ৰৈ গৈছে NEC ৰাস্তা এইটো কমপ্লিট কৰিবলৈ মই আজি স্থানীয় ৰাইজে এটা কোৱা হৈছিলে যে আজি অন্তত আহিছে যেতিয়া বৰ্ডাৰলৈকে যাব লাগিছিল বুলি নাই আচলতে চিটুৱেশ্যন টেন্স হৈছে ল' এণ্ড অৰ্ডাৰৰ কথাটো আমি মানিব লাগিব নহয় জানো আৰু তাত গৈ যদি চিটুৱেশ্যন আকৌ এস্কেলেট হৈ যায় তেনেহ'লে সেই দায়িত্ব কোনে ল'ব নহয় জানো আকৌ আমাকে বিৰোধীৰ পৰা আৰম্ভ কৰি বহু ধৰণৰ কথা ক'ব তেওঁলোকে গতিকে আমি প্ৰথমতে পৰিস্থিতিটো শান্ত হোৱাৰ লগে লগে আমিওতো ভিতৰে বা আমাৰ কাউন্সিল হয়তো আমিওতো ব্যৱস্থা লৈ আছে যাতে পাৰ্মানেণ্ট এটা চলিউশ্যন হ'বৰ বাবে আপুনি নিজেই ঘটনাস্থলীত আজি আহি উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে এই সমগ্ৰ বিষয়টো কি ক'ব সমগ্ৰ বিষয়টো চাওক গ্ৰীণ কাৰ্বি নহয় জানো আৰু আমাৰ ভাৰতবৰ্ষৰ মানে জননেতা বুলি ক'বলৈ বিশ্বৰ মানে এজন জনপ্ৰিয় প্ৰধানমন্ত্ৰী তেওঁতো কৈ আছে এতিয়া গ্ল'বেল ৱাৰ্মিং অলপ